Apa pakai? Tu pakai apa? Pakai pakai salah saya pakai apa? Kyo kyo ni. Gol gol. Ya, apa bisa saya? Udah zigzag gitu. Itu dia. Zigzag gitu. Itu mau boya. Enggak ada. Ono kenapa? Ono apa ভয়ঙ্কর? এটা আমি রাতে হিরো মাঝে কষ্ট করে লাইছে। আপনারা উঠে সকি। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? চেনেলটো মই মোৰ ইউটিউব চেনেলত আপোনালোকে স্বাগতম জনাইছোঁ। মই এতিয়া গৈ আছোঁ ফিল্ডলৈ দৌৰিবৰ কাৰণে গৈ আছোঁ মই ফাৰ্ষ্টত দিছোঁ যে তো পাওঁ নাজানো, কিন্তু দৌৰিব চেষ্টা কৰি আছোঁ আৰু ফিল্ডত কোন কোন আহে সকলোকে দেখাম। তেতিয়ালৈকে চাই থাকিব। এতিয়া বঢ়িয়া, আমাৰ ভালকৈ তোৰ পাৰফেক্ট নাই হোৱা, অলপ ভালকৈ ভাবি প্ৰেক্টিচ চলাই আছে। পাৰফেক্ট নাই হোৱা বঢ়িয়া ভাগ। কি ৰখি মাৰিছ? গ'ল ওলা বাহাৰ এবাৰ ভিজিট আহিছে। নেপেলাবি এডালো। গ'ল ওলা বাহাৰ যা ওলা এতিয়া পৰা ঠিকঠাক প্ৰেক্টিচ চলাই আছোঁ। তাৰপৰা চবেই দৌৰিবলৈ আহিছে দেখিছে। তো এতিয়া জোখ মাৰ্ক চলাই আছে চবেই। ভিডিঅ' মেইন জানানে? তো বহুত ল'ৰা আহিছে দৌৰিবলৈ। পাণ্ডু আহিছে, পাণ্ডুক দেখাম। পাণ্ডুৱে চাওক টায়াৰ লৈছে। পাণ্ডু বঢ়িয়া বঢ়িয়া চাওক টায়াৰ লৈছে বঢ়িয়া। বাহ, কিমান দেৰি আছে? মিনিমাম 20-25 মান আহি দেখাই নাই পৰা জুম কৰি পৰা বলি মাৰি আছে। ঠিক আছে, মই ভিডিঅ' পাব তাৰপিছতে 32 মিটাৰ নাই দৌৰো। 32 মিটাৰ দৌৰ কাৰণে লগ মাৰিব লাগিব। তো জোখ চব বাক কৰি আছে। তাৰপিছত আমাৰ হাতৈ গাইছ, হাতৈ পাৰফেক্ট। যা এতিয়া জুখি আছে। তাৰপিছত আমি দৌৰিম। তুমি কিবা এটা কোৱা আকৌ তোমাৰ অনুভৱটো। আজি দৌৰিবা প্ৰথমতে জুখি লৈছে। আমি লাষ্টত দেখুৱা লোৱা হয় একেচাত দৌৰিম, একেচাত চাকৰি ল'ম। বঢ়িয়া। ভুলকে জুখিছিলে, আকৌ নতুনকে জুখিবলগীয়া হৈছে। নক'ব আৰু পুৰা কষ্ট গাইছ, পুৰা কষ্ট। না এইবোৰ নকৰিব। আমি কি জানিব? মামাই জানিব। এয়া লোক আহিছে। এই দোস্ত হেৰি কিবা আনিছে, বাঁহ আনিছে দেখিছে। এয়া দোস্ত এয়া দেখিছে। পুৰা কষ্ট কৰিছে আৰু ল'ৰাকেইটাই নক'ব আৰু। এয়া দা চা লৈ পুৰা কষ্ট কৰিছে আৰু। এই দোস্ত এই বাইদেউহেঁত আহিছে। বাইদেউহেঁত পুৰা দৌৰিবলৈ আহিছে। এয়া বাইদেউহেঁত দেখিছে ন, আহি আছে পুৰা দৌৰিবলৈ আহিছে। এয়া পুৰা দৌৰিবলৈ আহিছে আৰু দেখিছে। চব পলাইছে। আপোনাৰ অনুভৱটো কেনেকুৱা? আপোনাৰ মোৰ অনুভৱ যে বহুত ভাল হয়। দেখিছে আজি চব দৌৰি আহিছে, বৰ ভাল। আজি মনটো চাকৰি লৈ আহিব চবেই, কিন্তু মই নলওঁ। মই এনেই চাবৰ কাৰণে আহিছোঁ। আপোনাৰ অনুভৱটো কেনেকুৱা? আপোনাৰ অনুভৱটো মই আজি দৌৰিব অহা নাই, কৰিব আহিছোঁ। আজি কিমান ল'ৰা আহিছে। আজি চবকে বুট দিব লাগিব, মাহ প্ৰসাদ দিব লাগিব, কণী দিব। দাদা আপোনাৰ অনুভৱটো কেনেকুৱা? অনুভৱটো কেনেকুৱা? ভয়ংকৰ। আমি ৰাতিপুৱা ইমান শীতৰ মাজতো কষ্ট কৰিবলৈ আহিছে। আপোনাৰ উদ্দেশ্য কি? আপোনাৰ উদ্দেশ্য কি? দাদা আপোনাৰ উদ্দেশ্য কি?
দাদা কি একো নকয় দাদা আপোনাৰ দাদা আপুনি একো নকয় দাদা আপোনাৰ অনুভৱ কেনেকুৱা দাদা আপোনাৰ অনুভৱ কেনেকুৱা দাদা আপোনাৰ অনুভৱ এইবাৰ ফালি দাদা আপোনাৰ অনুভৱ দুটামান মোক কি পাম আৰু একো ক'বলৈ দাদা আপোনাৰ অনুভৱ কেনেকুৱা আপোনাৰ ইমান যে শীতৰ মাজত যে আহিছে আপুনি অনুভৱটো এতিয়া কি ক'ম আৰু এটা লাগে এতিয়া আৰু পুনৰ জোখ মাখ চলাই থকা হৈছে প্ৰথমতে ভুল নাজানে কি বোলে তই চাইডে দৌৰি আছে দেখিছে চিন দে চাওক এইগাল ল'ৰা চাওক কিমান দৌৰিবলৈ আহিছে আজি সদায় জুখিবি সদায় আজি অকল মানে আজি মানে অকল জোখ মাকে হ'ব মানে কাইলৈ পৰা দৌৰ ষ্টাৰ্ট কৰা হ'ব আৰু আজি মানে দৌৰটো জুখি আছোঁ মানে এতিয়ালৈকে সম্পূৰ্ণ জোখ মাখ হোৱাই নাই তাৰপৰা পিছত কিমান গাল আজি দৌৰিব আহিছে এইবিলাকে জিক যাবৰ কাৰণে এইবিলাক বনাই আছে তো এইবিলাক ছোৱালীবিলাকে দৌৰি আছে দেখিছে ক'ৰ পৰা আহিছোঁ আমি হেৰিৰ পৰা আহিছোঁ কলকাতাৰ পৰা আহিছোঁ আৰু ন ভুল কৰিছে কিন্তু আমি লোকেলে ভুল কৰিছে আমি পূৰা কৈছোঁ কলকাতাৰ পৰা আহিছোঁ জোখ মাখ কৰিবৰ কাৰণে পূৰা আমাৰতো স্পেচিয়েল টিম হয় ন কিমান মানুহ আছে এইখন দিল্লীৰ পৰা আহিছে জোখ মাখ কৰিবৰ কাৰণে বঢ়িয়া বঢ়িয়া তলত ঠেকি গৈছা জল্দি যোৱা